নমস্কাৰ আপোনালোক সকলোলৈকে মোৰ চেনেলৰ ফালৰ পৰা স্বাগতম জনাইছো। আজি মই বনাইছো সন্ধিয়া চাহৰ লগত খাব পৰা এটা ইজি টেষ্টি ৰেচিপি। আহকচোন চাও কি হয় হেয়া। এতিয়া আমি আগবাঢ়ি যাওঁ ৰেচিপিটোলৈ আহক। গেছটো অন কৰি কেৰাহীখন পাতি দিলো গৰম হ'বৰ বাবে। কেৰাহীখন গৰম হোৱাত তাতে মই ঘি দিলো। ঘিখিনি গলি যোৱাত ইয়াতে মই যিখিনি ড্ৰাই ফ্ৰুইটছ আছিল সেইখিনি মই ফ্ৰাই কৰিম। ইয়া মই লৈছো বাদাম আৰু কাজু। আপোনালোকৰ লগত যি থাকে দিব পাৰে ড্ৰাই ফ্ৰুইটছ। প্ৰথম মই বাদামখিনি ফ্ৰাই কৰি লম। 2 মিনিট মান ফ্ৰাই কৰিলেই হৈ যায়। হৈ গ'ল বাদামখিনি ফ্ৰাই কৰি এইখিনি মই উলিয়াই ললো। সেম ঘিতে মই এইখিনি কিচমিচখিনি ফ্ৰাই কৰিছো। কিচমিচখিনি বেছি ফ্ৰাই কৰিব নালাগে কাৰণ যেহেতু ফুলি যায় 30 সেকেন্ড মানতে হৈ যায়। সেই একেখিনি ঘিতে মই এতিয়া চুজি এড কৰিছো। আপোনালোকে ইচ্ছা কৰিলে আৰু অলপ ঘি এড কৰিব পাৰে। চুজিখিনি ইয়াতে দি ফ্ৰাই কৰি থাকিব লাগিব যেতিয়ালৈকে চুজিৰ কেঁচা গোন্ধটো আঁতৰি নাযায় তেতিয়ালৈকে, আৰু নন ষ্টপ আপুনি লৰাই থাকিব লাগিব। হয়তো তলৰ ফালে লাগি যোৱাৰ চান্স থাকে। আৰু জুইটো লো টু মিডিয়াম ফ্লেম ৰাখিব। এনেকৈ প্ৰায় 15 মিনিট মান ফ্ৰাই কৰিব লাগিব। লাহে লাহে কালাৰটো চেঞ্জ হৈ আহে অকমান। খুব বেছি ৰঙচুৱা কৰিব নালাগে, দেখিবলৈ বেয়া লাগে। অলপ হোৱাইট হৈ থাকিব লাগে। এতিয়া মই ইয়াতে পানী এড কৰিছো 1 গ্লাছ। অকমান কৰি দি 1 গ্লাছ পানী দিলো। ইচ্ছা কৰিলে আপোনালোকে গাখীৰো এড কৰিব পাৰে, কিন্তু গাখীৰ অলপ বেছি পৰিমাণে প্ৰয়োজন হয়। কিয়ে মই প্ৰথমে পানী এড কৰি চুজিখিনি ধুনীয়াকৈ মিলাই লৈছো। এতিয়া মই এড কৰিম ইয়াতে গাখীৰ। যেহেতু গাখীৰ মোৰ হাতত কমকৈ আছিলে সেয়ে মই প্ৰথম পানী দি লৈছো। যদি আপোনালোকৰ লগত গাখীৰ থাকে বেছি পৰিমাণে একেবাৰে গাখীৰে দিব পাৰে। এতিয়া মই এড কৰিম চেনি। বেছিকৈ খালে বেছি দিব পাৰে, কমাই খালে মোৰ দৰে কমকৈ দিব পাৰে। একো নাই, সোৱাদটো নিজৰ ওপৰত ডিপেণ্ড কৰে। ভালকৈ আপুনি গোটেইখিনি লগ কৰি দিব চেনি আৰু চুজি। যিমান পাৰে সিমান হাতখন লৰাব লাগিব, মিক্স কৰিব। এতিয়া মই যিখিনি ফ্ৰাই কৰি লৈছিলোঁ ফ্ৰুইটছ সেইখিনি দি দিলোঁ। মই কমকৈ দিছোঁ যিহেতু বেলেগ আৰু এটা ৰেচিপি বনাম মই। এতিয়া এড কৰিম চেৰি, আৰু আপোনালোকে খেজুৰো ল'ব পাৰে ইয়াতে। চেৰি দিলে খুব ধুনীয়া দেখি আৰু খাবলৈও ভাল লাগে, আৰু খেজুৰ দিলেও ভাল লাগে। যিহেতু মোৰ হাতত নাই সেয়ে মই চেৰিকে দিছোঁ। এনেকৈ লৰাই থাকিব লাগিব অলপ টাইম। হাত বিষাই যাব, কিন্তু উপায় নাই, লৰাই থাকিব লাগিব, নহ'লে তলত লাগি যাব। এতিয়া চাওক কেৰাহীখনৰ তলৰ ফালে লাগি থকা নাই, মই দেখাই দিছোঁ। চাওক অকণো লাগি থকা নাই, অৰ্থাৎ ই হৈ গৈছে খাবৰ বাবে।
আমাৰ চুজি হালৱা ৰেডি। এয়া চাওক, মই ওচৰৰ পৰা দেখাই দিছোঁ কিমান ধুনীয়া হয় দেখিবলৈ, খাবলৈ খুব টেষ্টি লাগে। এতিয়া মই উলিয়ালোঁ, এনেকৈ গাৰ্নিচিং কৰিছোঁ। গাৰ্নিচিংটো নিজৰ ইচ্ছামতে কৰিব পাৰে, কিন্তু মই এনেকৈ কৰিছোঁ। ইয়াত মই এটা চেৰি আৰু বাদাম দি এনেকৈ গাৰ্নিচিং কৰিম। আপোনালোকে যেনেকৈ ভাল পায় কৰিব পাৰে, মোৰ এনেকৈ ভাল লাগিলে সেয়ে মই এনেকৈ কৰি দিলোঁ। এয়া ওচৰৰ পৰা দেখাইছোঁ, ৰেডি হৈ গ'ল আমাৰ। শেষত আপোনালোকলৈ এটা ৰিকুৱেষ্ট, ভিডিঅ'টো চাই লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আমাৰ চেনেলটো। লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব আহিবলগীয়া ভিডিঅ'সমূহৰ বাবে। আজিলৈ ধন্যবাদ।